হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল গামোচালৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে বিহুৰ উৰুকা আৰু লগতে পবিত্ৰ ৰমজান মাহ। আশা কৰিছোঁ সকলো ভালেই আছে আৰু আপোনালোকক সকলোকে মোৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰা অলপ দেৰিয়ে হৈ গ'ল, 2টা বাজিয়ে গ'ল অলৰেডি। ৰাতি শুতেও অলপ দেৰি হয়, চেহেৰি খাই মেলি শুতে মেলোতে খুব বেছি 4টামান বাজিয়ে যায়, গতিকে ৰাতিপুৱা উঠাও অলপ দেৰি হয়। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। এতিয়া আমাৰ গছত লাগি আছে কপৌ ফুল, আপোনালোকক দেখাইছোঁ। এতিয়া চাওক সকলোৱে কিমান ধুনীয়া কপৌ ফুল লাগি আছে। নাচনীবিলাকেতো মূৰত লগালে আৰু ধুনীয়া লাগিব। এয়া লগালোঁ মই জেতুকা, ইয়াত আছে আৰু ইখন হাততো লগাম। এতিয়া মই এইটো বান্ধি দিম পলিথিন দি। ইয়াত বনাই আছে নৈত ধৰা মাছ, সৰু মাছ। আজি নৈত ধৰিছিলে। এইটো ভেন্দি ভাজি বনাবলৈ ভেন্দি, তাৰপিছত এইবিলাক পকৰি বনাবলৈ পিঁয়াজ, তাৰপৰা নহৰু, আদা আৰু ইয়াত ধনিয়া। এয়া বনি আছে গাজৰ হালোৱা, আম্মীয়ে বনাই আছে, লগত দিছে কাজু। এয়া কাজু দিছে আৰু বাটাৰ, তাৰপৰা আৰু কি দিছে এইবিলাক তেজপাত দি মেলি গাজৰ হালোৱা। আৰু এইফালে বনাই থোৱা হৈছে পকৰি। পকৰিটো চবৰে ফেভৰেট আৰু বিশেষকৈ ছোৱালীবিলাকৰতো ক'বই নালাগে, চবেই ভাল পায়। আৰু এয়া হৈছে পিঁয়াজ কাটি থৈছে আৰু ইয়াৰ লগতে বুটৰ চাটনি কৰি থৈছে। আৰু এইফালে পোলাও বনাবৰ কাৰণে কুকাৰটোত ৰিফাইন তেল গৰম কৰি থোৱা হৈছে। আৰু এইফালে ইয়াত চাউল তিয়াই থোৱা হৈছিলে, ইলাচি, দালচেনি, তেজপাত দি মেলি পানীখিনি পেলাই দিলে। আৰু আপোনালোকে মোৰ হাতত দেখিছে জেতুকাৰ ৰং কি ধুনীয়া ৰঙা হৈ। আৰু ইয়াত আপোনালোকে দেখিছে কি ধুনীয়া গৰম গৰম পকৰি ৰেডি কৰি থোৱা হৈছে। তাৰপৰা এইখিনি হৈছে ফ্ৰুটছ চালাডৰ কাৰণে। তাৰপিছত এয়া হৈছে ডিম বইল কৰি থোৱা হৈছে। তাৰপিছত আৰু এইফালে আছে কেঁচা বুট। আৰু এয়া পোলাও ৰেডি হৈ গ'ল। আৰু এইফালে আছে চিঙৰা আছে চাগে আৰু কিবাকিবি আছে চাগে। ইয়াত আছে চিঙৰা, তাৰপিছত আৰু কাবাব আছে নেকি, কাবাব আছে। তাৰপৰা আৰু তলৰ ফালে আছে খেজুৰ। তাৰপিছত ইয়াত আমাৰ ৰেডি হৈ গ'ল গাজৰ হালোৱা আৰু ফ্ৰুটছখিনি উলিয়াই থোৱা হৈছে ফ্ৰুট চালাডৰ কাৰণে। এতিয়া মই ফ্ৰুটছখিনি কাটি ল'ম ধুনীয়াকৈ সৰু সৰুকৈ। ওলোৱাই নাছিলে।
ধুনীয়াকৈ চাউল খাই গৈছে হাতীয়ে। এতিয়া হাতী দেখিলোঁ, হাতী হাতী কিমান মজা লাগিলে। জল্দি কৰোঁ, এতিয়া দেৰি হৈ গৈছেগৈ। আজান দি দিলে চেচ আৰু। চবেই বাহিৰতে আছে, মই গুচি আহিলোঁ পাই পটাপট, চাবলৈ নাপালোঁ ভালকৈ। অকণমান চালোঁ আৰু চাই মেলি গুচি আহিলোঁ। আম কাটো, আম এডোখৰ দি দিওঁ, হৈ যাব। তুলিলোঁ চালমা প্লেট আনি, এতিয়া মই দিব নোৱাৰোঁ। এতিয়া মই কাম কৰি আছোঁ। ভালকৈ কাটিব পৰা নাই আৰু পটাপট যেনে তেনে কাটিছোঁ আৰু ডাঙৰকৈ হ'লেও। উলিয়া আকৌ, মই এইখিনি কাটিহে আছোঁ কিবা। গাইজ দেখিছেনে মই কিমান গালি পাৰি আছোঁ। চবৰে এনেও এইবিলাক আৰু থাকি কি কৰিব এতিয়া। মোৰ জীৱনত যে এইবিলাক বেছি আৰু। মানুহে বাটে বাটে কলগছ চলগছ খুৱাই খুৱাই পঠিয়াই ন। চাহিনক দি দে। এয়া মোৰ ডিজাৰ্ট ৰেডি হৈ গ'ল। তাৰপৰা এয়া হৈছে ইফতাৰী প্লেট, এয়াও ৰেডি হৈ গ'ল। ইয়াত অকল ডিজাৰ্টখিনি দি দিলে হৈ যাব। এতিয়া আৰু একেবাৰে ইফতাৰৰ পিছতহে লগ পাই আছোঁ। আজি হৈছে বিহু আৰু আজি আছোঁ ৰংঘৰৰ বাকৰিত। এতিয়া ইয়াত বাকৰিত হৈ আছে সকলোৱে নিশ্চয় দেখিব পাৰিছে ৰংঘৰ বাকৰিত হুঁচৰি। আৰু আপোনালোকে দেখিব পাইছে যে ইয়াৰ ৰংঘৰ বাকৰিত গীতৰ আৰম্ভণি হৈ গৈছে আৰু গীতৰ আৰম্ভণি হৈছে তিতাই গীতেৰে। আশা কৰিছোঁ আপোনালোকে সকলেও মোৰ লগতে আপোনালোক সকলেও বহুত এনজয় কৰি চাইছে। আৰু যিসকলে এই ৰংঘৰ বাকৰিত বিহুৰ বতৰত আহিব পৰা নাই তেওঁলোকেও উপভোগ কৰিছে অতি আনন্দেৰে এই বিহুৰ বতৰত। গতিকে ময়ো আপোনালোকক ভালকৈ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে চাই ভাল পাইছে তেন্তে আগলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু গাবলৈ আছে দেৱজিত দে গাব আছে, বিপিন চাওদান দে গাব আছে। গতিকে আপোনালোক সকলোৱে মোৰ লগত জড়িত হৈ থাকিব। আৰু আপোনালোকে দেখি আছে এয়া আমাৰ মাজত উপস্থিত আছে দেৱজিত দা। তেওঁ অতি সুন্দৰ গীত পৰিৱেশন কৰি আছে বৰ্তমান। আৰু এইফালে ৰংপুৰৰ নাচনী।
বন্ধু বান্ধৱীসকল, এয়া আপোনালোকে দেখি আছে ৰংঘৰৰ বাকৰিত। মই অথনি অলপ ভালকৈ দেখুৱাব পৰা নাছিলোঁ, হ'লেও যিমানকণ পাৰিছোঁ চেষ্টা কৰিছোঁ দেখুৱাবলৈ আপোনালোকক। আপোনালোকে নিশ্চয় দেখি ভাল পাইছে চাগে। এয়াই হৈছে আমাৰ ৰংঘৰৰ বাকৰি, এয়া আমাৰ ৰংঘৰ। সকলোকে নাচিবলৈ উদ্যোক্তাসকলক সকলোকে কৈছোঁ, পাছত নহ'লে নাচিবলৈ উদ্যোক্তাসকল সোমাই আহক। আজিৰ ভ্লগটো আছিল ইমানেই, আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে চাগে নিশ্চয় মোৰ ভিডিঅ'টো চাই ভালেই পাইছে, আৰু আগলৈ আপোনালোকে মোক এনেদৰে ছাপোৰ্ট কৰি যাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে অকণমান ছাপোৰ্ট কৰিলে ময়ো উৎসাহ পাওঁ এনেদৰে আৰু ভিডিঅ' বনাবলৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব সকলোৱে কৰি দিব। আৰু মোৰ ভিডিঅ'টো পষ্ট কৰা অলপ দেৰি হ'ল, কাৰণ ৰমজান মাহ চলি আছে যে, সেইকাৰণে অকণমান মানে প্ৰব্লেম হৈ যায় যে, সেইকাৰণে। আৰু আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আজিলৈ আহিছোঁ ইমানেই, বাই বাই।